নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম নতুন বৰ্ষত এই গছ আপুনি য'তেই পায় ঘৰলৈ লৈ আনি লগাওক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত সুখ সমৃদ্ধিৰ আগমন ঘটিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ইয়াৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধুসকল, এই নতুন বছৰত আপুনি য'তেই পায় এই এবিধ গছ আপুনি ঘৰত আনি লগাওক। ইয়াৰ দ্বাৰা মা লক্ষ্মী অতিকৈ প্ৰসন্ন হ'ব। বন্ধুসকল, এই গছে দৰিদ্ৰকো ৰজা কৰি তুলিব পাৰে। এই গছ যদি আপোনাৰ ঘৰত আগতে নাই তেন্তে এই নতুন বৰ্ষত আপুনি অৱশ্যেই ঘৰলৈ লৈ আনক। এই গছ আপোনাৰ ঘৰত সুখ সমৃদ্ধি সদায় বিৰাজ থাকিব। গতিকে বন্ধু বান্ধৱীসকল, জানো আহক ইয়াৰ সম্বন্ধে। বন্ধুসকল, ইয়াৰ ভিতৰতে প্ৰথমেই হৈছে কলগছ। এই কলগছ যিখন ঘৰত থাকে সেই ঘৰত সদায় সুখ শান্তিৰ বাস হয়। ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ কৃপা সদায় সেই ব্যক্তিৰ ওপৰত বনি থাকে যিজনে ইয়াক ভক্তি ভৰি পূজা কৰে। কিন্তু মনত ৰাখিব, কলগছৰ লগত তুলসী গছ থকাটো একান্ত প্ৰয়োজন। লগতে নিয়মিত ৰূপত প্ৰদীপ জ্বলাবলৈ নাপাহৰিব। বন্ধুসকল, ২ নম্বৰতে হৈছে মানি প্লেণ্ট। এই মানি প্লেণ্ট ঘৰত থকাটো বহুতো শুভ মানা হয়। কিন্তু যি ব্যক্তিৰ ঘৰত এই মানি প্লেণ্টৰ পাত সম্পূৰ্ণ সেউজীয়া হৈ থাকে তেনে ব্যক্তিক ধনৱান হোৱাত কোনোৱে বাধা দি ৰাখিব নোৱাৰে। এই মানি প্লেণ্ট যদি কোনো ধনৱান ব্যক্তিৰ ঘৰৰ পৰা আনি ঘৰত লগোৱা হয় তেন্তে ধন লাভ হয়। লগতে সোমাই থকা ধন পুনৰ ঘূৰাই পোৱাৰো যোগ বনে। বন্ধুসকল, ৩ নম্বৰতে হৈছে তুলসী গছ। শাস্ত্ৰত তুলসী গছ ঘৰত থকাটোক অতিকৈ উত্তম মানা হয়। কোৱা হয় যে যিখন ঘৰত নিয়মিত তুলসী পূজা আৰু সেৱা কৰা হয় সেই ব্যক্তিৰ ঘৰত ভগৱান বিষ্ণু ও মা লক্ষ্মীৰ লগতে তুলসী মাৰ কৃপা সদায় বনি থাকে। বন্ধুসকল, ৪ নম্বৰতে হৈছে বাঁহ গছ। এই বাঁহ গছ ঘৰত থাকিলে সেই ঘৰলৈ সুখ সমৃদ্ধিৰ আগমন ঘটে। গতিকে নতুন বছৰত আপোনালোকে এই গছ অৱশ্যেই ঘৰলৈ লৈ আনক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত সুখ সমৃদ্ধিৰ আগমন ঘটিব। সেয়েহে বন্ধু বান্ধৱীসকল, যদিহে ভিডিঅ'টি ভাল পালে তেন্তে তলত কমেণ্টত শুদ্ধ মনে লিখিব জয় মা মহালক্ষ্মী।